নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই পুলক আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দ্য ষ্টাডি এক্সপ্লেইনাৰ আছাম ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কিছুমান কথা ক'বলৈ ওলাইছোঁ। ইতিমধ্যে আপোনালোকে থাম্বনেইল চাই কিহৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ গৈছোঁ সকলোবোৰ গমেই পাইছে। আমাৰ যি CTET 2026 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব তাৰ কাৰণে যি এপ্লাই হৈ আছিল সেই এপ্লাই ইতিমধ্যে 18 ডিচেম্বৰ তাৰিখে সমাপ্ত হৈছে আৰু আপোনালোকে বহু সংখ্যকে ইয়াত অংশগ্ৰহণ কৰিছে বুলি মই আশাবাদী। কিন্তু আপোনালোকৰ মাজৰে বহুতৰে কিছুমান সমস্যা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে কমেণ্ট যোগে আমাক জনাইছে যে তেওঁলোকে যেতিয়া এপ্লাই কৰিছিল সেই এপ্লিকেশ্যন ফৰ্মখনত কিছুমান সৰু সৰু ভুল কৰিছিল তেওঁলোকে, যেনে ধৰক ডেট অফ বাৰ্থ, জেণ্ডাৰ আপোনাৰ এড্ৰেছ হওক, এনেকুৱা ধৰণৰ কিছুমান ভুল ৰৈ গ'ল আৰু সেই ভুলখিনি শুদ্ধ হ'বনে নাই তেওঁলোকে চিন্তিত হৈ পৰিছে। আৰু মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰিছোঁ যে তেনেকুৱা ধৰণৰ ভুলৰ কাৰণে আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই। চেণ্ট্ৰেল টেটৰ তৰফৰ পৰা 23 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰ 23, 24, 25, 26 এই 4টা দিন আপোনালোকৰ কাৰণে অনলাইন কাৰেকশ্যনৰ কাৰণে পৰ্টেল মুকলি কৰি দিব। যদিহে আপোনালোকে অনলাইন এপ্লিকেশ্যন প্ৰচেছ কৰোঁতে কিবা ভুল কৰিলে, আপোনালোকৰ ডেট অফ বাৰ্থ ভুল কৰিলে, জেণ্ডাৰ ভুল কৰিলে বা এড্ৰেছ ভুল কৰিলে, ছাবজেক্ট ভুল কৰিলে, এনেকুৱা ধৰণৰ যিখিনি ভুল কৰিলে আপোনালোকে সেই ভুলখিনি আপোনালোকে সেই 23ৰ পৰা 26 ডিচেম্বৰ তাৰিখে আপোনালোকে শুধৰণি কৰি ল'ব পাৰিব। এটা কথা মনত ৰাখিব, CTETৰ ফালৰ পৰা তাৰ পাছত কিন্তু কোনো ধৰণৰ ডেট নিদিয়ে। তাত ষ্ট্ৰিক্টলি মেনশ্যন আছে যে 26 ডিচেম্বৰ তাৰিখৰ পাছৰ পৰা কোনো ধৰণৰ কাৰেকশ্যনৰ সুবিধা দিয়া নহ'ব। যিকোনো পৰিস্থিতিত কোনো ধৰণৰ আৰু কাৰেকশ্যন কৰিব নোৱাৰিব। গতিকে আপোনালোকে ভয় নাখায়, আপোনালোকৰ যিকেইটা ভুল হৈছিল, যিকেইটা ভুলবশতঃ আপোনালোকৰ তাত ডাটাখিনি দিওঁতে ভুল হৈ গ'ল, সেই সকলো আপোনালোকে শুদ্ধকৈ আপোনালোকে গোটাই লওক। 23 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন কাৰেকশ্যন কৰি লওক আৰু আপোনালোকে ধুনীয়াকৈ CTETৰ কাৰণে প্ৰস্তুতি কৰি যাওক। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এইটোৱে ইনফৰ্মেশ্যন দিব বিচাৰিলোঁ যে যিসকলে টেনশ্যন লৈ আছিল, চিন্তা কৰি আছিল যে মোৰ এপ্লিকেশ্যন প্ৰচেছত সামান্য কিবা এটা ভুল হৈ গ'ল, মোৰ এতিয়া কেঞ্চেল হ'ব নেকি এপ্লিকেশ্যন প্ৰচেছটো, গতিকে তেওঁলোকে ভয় খোৱাৰ প্ৰয়োজন নাই। আপোনালোকে ধুনীয়াকৈ 23 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব আৰু আপোনালোকৰ প্ৰস্তুতি কৰি যাওক। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই এইটো ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। যদিহে আপোনালোকে ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব আৰু এই কাৰেকশ্যন প্ৰচেছটো কেনেকৈ কৰিব লাগে যদি আপোনালোকে ডিটেইল ভিডিঅ' বিচাৰে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই ইয়াৰ ওপৰত ডিটেইল ভিডিঅ' প্ৰস্তুত কৰিম কিদৰে আপোনালোকে কাৰেকশ্যন কৰিব। আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ যদি আপোনালোকক লাগি থাকে, পৰীক্ষাৰ লগত জড়িত ইনফৰ্মেশ্যনবোৰ যদি সোনকালে পাব বিচাৰে, তেনেহ'লে আমাৰ এই দ্য ষ্টাডি এক্সপ্লেইনাৰ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া যেতিয়াই মই নতুন এটা ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ' বিচাৰি ফুৰিব নালাগে। তাৰ এটা ন'টিফিকেশ্যন আপোনালোকে ক্লিক কৰি আমাৰ সেই ভিডিঅ'টো চাব পাৰিব আৰু আপোনালোকে ঘৰতে বহিয়ে মোবাইলতে আপোনালোকৰ যিখিনি ইনফৰ্মেশ্যন সেই ইনফৰ্মেশ্যন আপোনালোকে সহজ সৰল ভাষাত আপোনালোকে বুজি পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকক অনুৰোধ জনাওঁ যাতে যদিহে ভিডিঅ'টো ভাল পায়, এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকক প্ৰয়োজন, তেনেহ'লে ভিডিঅ'টো কমেণ্ট কৰাৰ লগতে লাইক কৰাৰ লগতে আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ ইমানেই। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।